হেল্ল' গাইস, আপোনালোকক ৰাহুল ব্লগছৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এতিয়া আমি গৈ আছোঁ মিণ্টু ডেকা ঘৰলৈ, যিজনে লকডাউনৰ সময়ত এখন গাড়ী প্ৰস্তুত কৰি উলিয়াবলৈ সক্ষম হৈছে, আৰু আমি তেওঁৰ ঘৰলৈ এতিয়া গৈ আছোঁ। আপোনালোকে শেষলৈ ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। আমি এতিয়া গৈ আছোঁ আৰু এই ঠেলাখন আছে, তাৰ ছাইডতে মিণ্টু ডেকা ঘৰ। আমি এতিয়া সোমালোহি মিণ্টু ডেকা ঘৰলৈ। আমি সোমালোঁ। আপোনালোকে দেখা পাব মিণ্টু এক্সপ্ৰেছ। এতিয়া আমি গাড়ীখনলৈ আগবাঢ়িছোঁ, গাড়ীখনৰ ওচৰলৈ। এতিয়া গৈ গৈ আমি গাড়ীখন পাই গ'লোঁ, আৰু এইখন আপোনালোকে দেখিছে মিণ্টু এক্সপ্ৰেছ পাবজি গাড়ী। মিণ্টু এক্সপ্ৰেছ ষ্টাৰ্ট কৰি আছে গাড়ীখন। এতিয়া আমি মিণ্টু ডেকাই সাজি ওলোৱা গাড়ীখন দেখুৱাম, আৰু গাড়ীখন আপোনালোকে দেখিছে, এইখন হৈছে মিণ্টু এক্সপ্ৰেছ। নাম ৰাখিছে তেওঁ মিণ্টু এক্সপ্ৰেছ বুলি, আৰু আপোনালোকে দেখিছে গাড়ীখন এতিয়া অলপ আগুৱাই লৈ আহিছে এক্সপ্ৰেছ। আৰু পিছফালে লিখা আছে জীপ, আৰু এইটো যোনটো মানে পিছফালে আপোনালোকে ফুটাটো দেখিছে, সেইটো হৈছে চেলেঞ্জাৰ পাইপৰ ধোঁৱা ওলাই সেইফালেদি। গাড়ীখন কেনেকৈ সাজি উলিয়াইছে আমি আপোনালোকক এতিয়া দেখাম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকক, আৰু চেনেলত যদি আপোনালোকে নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু এইটো হৈছে গাড়ীৰ ইঞ্জিন। এইটো হৈছে গাড়ীৰ ইঞ্জিন, মানে বাইকৰ ইঞ্জিন দি বনাইছে। আৰু এইটো হৈছে তেলৰ টেংকিটো, আৰু তেলৰ টেংকিটো বটলি। আৰু এইটো হৈছে বেটাৰীটো। বাইকৰ পাৰ্টছবিলাকেদি গাড়ী বনাইছে আৰু বাগি। আৰু এতিয়া আপোনালোকক দেখাই আছোঁ, এইটো আপোনালোকে দেখিছে চাবি, ইয়াতে চাবি লগাই, গাড়ীখনৰ চাবি ইয়াতে লগাই। এতিয়া গাড়ীখন ষ্টাৰ্ট কৰিব, আৰু আপোনালোকে এতিয়া দেখিছে গাড়ীখন ষ্টাৰ্ট কৰিলে, আৰু আপোনালোকে চাই আছে গাড়ীখনৰ শব্দ। আৰু সেইজন ল'ৰা দেখিছে, সেইজন হৈছে মিণ্টু ডেকা। তেওঁ গাড়ীখন লকডাউনত প্ৰস্তুত কৰি উলিয়াইছিল। এতিয়া ষ্টাৰ্ট কৰি আছে তেওঁ। আপোনালোকে শব্দটো শুনি আছে, এতিয়া চাই থাকক ভিডিঅ'টো। ষ্টাৰ্ট কৰিছে। এতিয়া আমাক মিণ্টু ডেকাই চলাই দেখুৱাব গাড়ীখন। মিণ্টু ডেকাই চলাই দেখুৱাব। ষ্টেট দিয়া হোৱাৰ পিছতে আমাক চলাই দেখুৱাব মিণ্টু ডেকাই কেনেকৈ চলাই আমাক। চলাই এতিয়া আমি গাড়ীখনত উঠি অলপ ঘূৰি আহিম। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। এতিয়া গাড়ী ৰানিং হৈ আছে, আমি এতিয়া গৈ আছোঁ। আপোনালোকে দেখি আছে আমি এতিয়া গৈ আছোঁ, আৰু মিণ্টু ডেকাই গাড়ীখন চলাইছে। মিণ্টু এক্সপ্ৰেছ মিণ্টু ডেকাই চলাইছে। এতিয়া আমি গৈ আছোঁ অলপ ঘূৰিবৰ কাৰণে। ভাল হা অঁ অলপ ঘূৰি আহিলোঁ আমি আগৰ পৰা। এতিয়া মিণ্টু ডেকা ঘৰলৈ গাড়ী সোমাই দিব। মিণ্টু ডেকা ইউটিউব চেনেলৰ লিংকটো ডিছক্ৰিপশ্যনত দিয়া হৈ আছে, আপোনালোকে চাই ল'ব।